हेलो एवरीवन सन्डेज डेलिशियस किचनলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো মই নিজৰ ষ্টাইলত বনাইছো। ৰেচিপিটো হৈছে এগ বিৰিয়ানী। তো বলক ৰেচিপিটো আৰম্ভ কৰো। যদি ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো। এগ বিৰিয়ানীৰ কাৰণে মই এইখিনি ইনগ্ৰেডিয়েন্ট লৈছো। পিঁয়াজ 3-4টা মান পিঁয়াজ মই মিহিকে কুটি লৈছো। এইখিনি মই ভালকে ৰঙচুৱাকে ফ্ৰাই কৰি লম, যেহেতু বিৰিয়ানীত পিঁয়াজটো বেছিকে ফ্ৰাই কৰিব লাগে। আলু দুটা সৰুকে কাটি লৈছো। কেইটুকুৰামান ফুলকবি, অলপমান আধা টুকুৰা কেপচিকাম আৰু মটৰ অলপমান, কেইটামান মটৰ, এটা বিলাহী, নেমু চকল, ধনিয়া অলপমান আৰু পুদিনা পাত, আদা নহৰু অলপমান পেষ্ট আৰু এইখিনি ইলাইচি, দালচেনি, তেজপাত, শুকান জলকীয়া আৰু কেঁচা জলকীয়া এইখিনি লৈছোঁ। তিনিটা অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু এয়া অকণমান চাউল ধুই লৈছোঁ। চাউলটো যিকোনো চাউল ল'ব পাৰে, বাসমতি হ'লে ভাল হয় বিৰিয়ানীৰ কাৰণে, তথাপিও পাৰি জহা হওক বা যিকোনো নৰ্মেল চাউলো ল'ব পাৰি। এতিয়া মই কণী ভজা তেলতে আৰু অকণমান তেল দি তাতে মই পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। হৈছে এনেকৈ অকণমান ৰঙচুৱা হৈছে, কিন্তু বিৰিয়ানীৰ কাৰণে যিটো পিঁয়াজ সেইটো অকণমান বেছি যাতে মচমচীয়া হয় আৰু তেনেকুৱাকৈ ভাজিম। এনেই বিৰিয়ানী বনালে প্ৰচিডিউৰটো বহুত দীঘলীয়া হয়, কিন্তু কেতিয়াবা এনেকৈ লৰালৰিকৈ যেতিয়া বনাবলগীয়া হয়, ক'ৰবাৰ অফিচ বা স্কুল গ'লে আহি পেলাই ঘৰতে এনেকৈ দৌৰাদৌৰিকৈ বনাব পাৰি, এনেকৈ কুকাৰত শ্বৰ্টকাটত। সেয়ে মই ভাবিলোঁ আজি মোৰো অকণমান দৌৰাদৌৰি, সেয়ে মই আজি এনেকৈ কুকাৰতেই বিৰিয়ানী বনাম বুলি ভাবিলোঁ। আৰু তাতে মই গোটেইখিনি চব্জি এড কৰি একেলগে বনাই পেলাম। এয়া হৈ গৈছে আৰু 4-5 মিনিটমান ভাজিলোঁ। তো ইয়াতকৈ বেছিও ভাজিব নালাগে, নহ'লে তিতা লাগিব বা জ্বলি যোৱা যেন লাগিব। এতিয়া আমি ফ্লেম অফ কৰি উঠাই দিছোঁ। তেল গৰম হৈছে। এতিয়া মই ইয়াতে তেজপাত কেইখিলামান দিছোঁ, কেইটামান গোটা জিৰা দিছোঁ, এইখিনি দালচেনি, ইলাইচি এইখিনিও দিছোঁ আৰু শুকান জলকীয়াকেইটা দি দিছোঁ। এতিয়া মই এইখিনি আধা মিনিটমান সময় অকণমান ভাজি ল'ম। হৈছে এইখিনি ভজা। এতিয়া আমি পিঁয়াজখিনি ঢালি দিছোঁ। তো পিঁয়াজখিনি এনেদৰে 1 মিনিটমান ভাজিলোঁ। এতিয়া আমি ইয়াতে আদা নহৰু পেষ্টখিনি দিছোঁ। এইখিনি পিঁয়াজ বেছি নাভাজোঁ, তথাপি 1-1.5 মিনিটমান ভাজিম। অকণমান ৰঙচুৱা বা কেঁচা ভাৱটো নাইকিয়া হ'লে বাকী চব্জিখিনি ইয়াতে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভজা গৈছে, তাত এতিয়া বিলাহীটো ঢালি দিছোঁ। এতিয়া আলুখিনি ঢালি দিছোঁ। আলু আৰু ফুলকবিখিনি এইখিনিও অকণমান ভাজি ল'ম। এতিয়া চব্জিখিনি ভাজি থাকোঁতে ইয়াতে 1 টেবুল চামুচ নিমখ দিছোঁ, 1 টেবুল চামুচ হালধি দিছোঁ, অলপমান কাশ্মীৰী মিৰ্চ দিছোঁ। কালাৰটো ধুনীয়া হ'ব, তেতিয়াহ'লে দেখিবলৈ ধুনীয়া হ'ব। এতিয়া আমি কেঁচা জলকীয়া 2টা দিছোঁ, কেপচিকামখিনি ঢালি দিছোঁ। গেছৰ ফ্লেমটো কিন্তু মই এতিয়া ল'ত থৈছোঁ, কাৰণ লাগি যাব পাৰে চব্জিখিনি। মছলা দিওঁতে মই কমাই লৈছোঁ। মটৰকেইটাও ঢালি দিছোঁ। এতিয়া আমি ইয়াতে 1 টেবুল চামুচ জিৰা গুড়ি দিছোঁ, 1 টেবুল চামুচ বিৰিয়ানী মছলা দিছোঁ। এতিয়া মই ইয়াতে অকণমান চয়া চচ দিছোঁ। চয়া চচ দিলে ফ্লেভাৰটো ভাল লাগে, সেইকাৰণে অকণমান চয়া চচো দিছোঁ। এনেই জেনেৰেলি বিৰিয়ানী বনালে এইবোৰ নিদিয়ে, তথাপি মই যিহেতু মোৰ নিজৰ ষ্টাইলত বনাইছোঁ, বেলেগকৈ আৰু চব্জি নবনালেও হ'ব, গোটেইখিনি মই একেলগে এড কৰিছোঁ। এইখিনি হৈ গৈছে, বিলাহীটো একেবাৰে সিজি ধুনীয়াকৈ গলি গৈছে। তো এতিয়া আমি ইয়াতে পানী দিম। ইয়াতে পানী দিছোঁ। পানীখিনি হিচাপ কৰি দিব লাগিব চাউলটোৰ পৰিমাণটো চাই। এতিয়া আমি ইয়াৰে আধাখিনি চব্জি উঠাই ল'ম, যিহেতু বিৰিয়ানীত 2টা লেয়াৰ থাকে। তো চাউলটো দি তাৰে ওপৰত আধাখিনি চব্জি বহাই দিম। এয়া আধাখিনি আলু আৰু ফুলকবি উঠাই লৈছোঁ। তো এতিয়া আমি ইয়াতে আধাখিনি পুদিনা পাত আৰু আধাখিনি ধনিয়া পাত ইয়াতে দি দিছোঁ।
এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াতে চাউলখিনি লাহে লাহে ওপৰত ঢালি দিছোঁ। চাউলখিনি দিলোঁ আমি এতিয়া। চাউলখিনি পানী কিন্তু অকণমান হিচাপকৈ দিব লাগিব। চাউলখিনি জাষ্ট পানী চাউলৰ পৰা অকণমান ওপৰত থাকিলে হ'ল, চাউলখিনি ঢাক যোৱাকৈ। এতিয়া আমি তাতে যিখিনি ছাইড কৰি থৈছিলোঁ চব্জি এইখিনি ঢালি দিছোঁ। ধনিয়া পাতখিনি ওপৰত ছটিয়াই দিছোঁ, পদিনা পাতো দিছোঁ। এতিয়া আমি ইয়াতে ওপৰত অকণমান নেমু চেপি দিছোঁ, কেইটোপালমান। অকণমান চেনিও দি দিছোঁ, যিহেতু নেমু দিছোঁ, টেষ্টটো বেলেঞ্চ কৰিবৰ কাৰণে অকণমান নেমু দি দিছোঁ। আৰু এতিয়া আমি চব্জিখিনি দিয়া হৈ গৈছে। এতিয়া আমি কণীকেইটা ওপৰত লাহে লাহে দি দিছোঁ। ওপৰত পিঁয়াজ যিখিনি ভাজি লৈছিলোঁ এইখিনি লাহে লাহে ছটিয়াই দিছোঁ। এতিয়া আমি কুকাৰৰ ঢাকোনখন বন্ধ কৰি এটা বা দুটা চিটি মাৰিম। তো হৈ গৈছে, দুটা হুইচেল মাৰিলোঁ, চাইছোঁ। এতিয়া আমি ঢাকোনখন খুলি এয়া চাওক, খুব ধুনীয়া হৈছে। এতিয়া আমি ইয়াৰে ওপৰত অকণমান বাটাৰ গলাই পেলাই ওপৰত ঢালি দিছোঁ। আমি এতিয়া লাহে লাহে তলৰ চাউলখিনি ওপৰলৈ, তলৰ যিখিনি চব্জি চাউল এইখিনি আমি লাহে লাহে তল ওপৰ কৰি আৰু কিছু সময়ৰ কাৰণে আমি ঢাকোনখন লগাই থ'ম। তো হৈ গৈছে এয়া আজি আমাৰ এগ বিৰিয়ানী। আপোনালোকেও এদিন বনাই চাই খাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।